ফার্স্ট ড্রাইভিং স্কুল গভর্নমেন্ট ড্রাইভিং স্কুল একচুয়ালি ড্রাইভিং স্কুল থাকে মানে প্ৰাইভেটকে সৰু সুৰাকে কিন্তু আমাৰ তামোলপুৰ ডিষ্ট্ৰিক্টত তেনেকৈ নাই প্ৰাইভেটকেও নাই আৰু এই অঞ্চলত যে হৈছে প্ৰথমখন গভৰ্নমেন্ট ড্ৰাইভিং স্কুল তাকো এতিয়ালৈকে বহুতখিনি ফৰ্ম আহিছে বুলি আমি খবৰ পাইছোঁ এৰাউণ্ড 400টা ফৰ্মছ অলৰেডি জমা দিছেই মানে বহুতখিনি ইচ্ছুক প্ৰাৰ্থী আছে গোটেই অঞ্চলটোৰ কাৰণে এটা জব অপৰচুনিটি ক্ৰিয়েট কৰিব ড্ৰাইভিং যিহেতু এটা স্কিল হয় আৰু স্কিলটো সেইটো ভালকৈ তাৰমানে বিদ্যাটো ল'ব লাগিব ড্ৰাইভিংটো যধে মধে ড্ৰাইভিং কৰা তাৰমানে কি মৃত্যুৰ মুখত নিজকে সাৱটি লোৱা নিচিনা গতিকে নিজৰ ইয়াত আৰু সকলোখিনি ফেচিলিটি আছে চিমুলেটৰৰ পৰা আদি কৰি পেলাই থিয়ৰী ক্লাছেছ যোনখিনি পাৰ্টছ হয় ওচৰতে আই টি আই আছে আই টি আইৰ পৰা ইনষ্ট্ৰাক্টৰ আহিব গোটেই অট'মোবাইলৰ তাৰমানে পাৰ্টছখিনিৰো থিয়ৰী ক্লাছেছ হ'ব আৰু ডেমনষ্ট্ৰেশ্যনৰ কাৰণে আটাইকেইটা ভেহিকলছ আছে স্কুটিৰ পৰা আদি কৰি মটৰ বাইক নৰ্মেল LMV যোনখিনি আমি ব্যৱহাৰ কৰোঁ দেন কমাৰ্চিয়েল ট্ৰান্সপৰ্ট ভেহিকলছ মেজিক আছে ট্ৰেক্টৰ বাছৰ পৰা আদি কৰি ইয়াতে গোটেইখিনি আছে মানে ভেহিকলছ আটাইখিনি তেওঁলোকে কৰিব পাৰিব আৰু ৰোড ছেফটিৰ ওপৰত স্পেচিয়েলি ৰোড ছেফটি উইচ ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট কাৰণ আজিকালি দেখা যায় তাৰমানে ৰেকলেছ ড্ৰাইভিংটো আৰু ড্ৰাংক এণ্ড ড্ৰাইভিং আৰু হেলমেট পিন্ধিব লাগে আমি যেতিয়া গুৱাহাটীলৈকে যাওঁ যেনিবা 4 লেন যেতিয়া আমি ওলাই যাওঁ তো লেন হগিঙৰ কাৰণে বহুত এক্সিডেণ্টছ হয় চ' ওৱান অফ দ্য মেজৰ কজেছ অফ মানে ৰোড এক্সিডেণ্ট ডেথ লেন হগিঙো এটা হয় 4 লেনত ৰং ছাইডত চলাই ট্ৰাফিক ছিগনেলবিলাক বুজি নাপায় আৰু যোনখিনি চাইনেজ থাকে ট্ৰাফিক চাইনেজ আমাৰ গাঁৱৰ মানুহখিনি গম নাপায় গতিকে সেই ড্ৰাইভিং স্কুলৰ পৰা সেইখিনি বিদ্যা ল'ব পাৰিব কাৰণ গাড়ীখন অকল চলোৱাটোৱে নহয় গোটেই পাৰ্টছখিনি বুজিব লাগিব সেইকাৰণে এইখন স্কুল এটা বহুত এটা প্ৰগ্ৰেছিভ অনুষ্ঠান বুলি ক'ব লাগিব ড্ৰাইভিং স্কুলখন গভৰ্নমেণ্ট ড্ৰাইভিং স্কুল আৰু ভাল হওক সকলোৱে ইয়াত আহি তাৰমানে কি কয় তেওঁলোকৰ মানে লাৰ্ণিং কৰক প্ৰেক্টিছো কৰিব পাৰি নহয় জানো গোটেই হেৰিও আছে ট্ৰেকো আছে কোনোবাই যদি প্ৰেক্টিছ কৰিব পাৰে তেওঁলোকেও আহি প্ৰেক্টিছ কৰিব পাৰে চ' তেনেকৈ জব অপৰচুনিটিছো ফুলফিল হৈ যাব আমাৰ গভৰ্ণমেণ্টত বা ধৰক প্ৰাইভেট ইনষ্টিটিউশ্যন বহুতখিনি এংগেজ হৈ যাব চ' বহুত মানে বেষ্ট উইচেছ টু দ্য স্কুল আৰু ভাল হওক মানে ইয়াৰ পৰা ভাল ড্ৰাইভাৰ্ছ ওলাই আহক তাকে কামনা কৰিছোঁ থেংক ইউ হয় আৰু আমাৰ EM ছাৰৰ এটা সপোন আছিলে ড্ৰাইভিং স্কুলখনৰ BTRৰ প্ৰথম গভৰ্ণমেণ্ট ড্ৰাইভিং স্কুল মোৰ জইন কৰিবলৈ বেছি দিন হোৱা নাই সেইকাৰণে আহি এনেকুৱা এটা অনুষ্ঠানত আমি অংশগ্ৰহণ কৰি মই খুবেই নিজকে ধন্য মানিছোঁ আৰু ভাল লাগিছে আৰু শুক্লাইৰ নিচিনা এটা অঞ্চলত এনেকুৱা এখন ড্ৰাইভিং স্কুল গঢ়ি উঠাটো এটা ইয়াৰে বিকাশৰ এটা যাত্ৰা বুলি মই ক'ম বহুতখিনি আমাৰ ইয়াতে আমি জিলা পৰিবহণ বিষয়া হিচাপে মই এটা কথা সদায় গুৰুত্ব দি আহোঁ আমাৰ ডিপাৰ্টমেণ্টে সদায় এটা কথাত গুৰুত্ব দিয়ে যিটো হ'ল আমাৰ ৰোড ছেফটিটো এটা এনেকুৱা ইছ্যু যিটো মানে এতিয়া CM ছাৰ লেভেলতো আমি সদায় মনিটৰ কৰি থকা হয় আৰু ৰাস্তা ঘাট ভাল হ'লে অকণমান এক্সিডেণ্ট বাঢ়ে বুলি মানুহৰ এটা ধাৰণা আছে সেইকাৰণে মই ভাবোঁ যে এই ক্ষেত্ৰত এই যিখন ড্ৰাইভিং স্কুলৰ পৰা যিখিনি শিক্ষা ইয়াত দিয়া হ'ব সেইটো এটা অত্যন্ত গুৰুত্ব ভূমিকা পালন কৰিব আমাৰ এই ডিষ্ট্ৰিক্টখনৰ এক্সিডেণ্টটো কমোৱাত আৰু বিভিন্ন ধৰণৰ আমাৰ ইয়াতে সংস্থাপনৰ সুযোগো মানুহে পাব যিটো এটা জিলাখনৰ বাবে অত্যন্ত সুখবৰ সেইকাৰণে মই ইয়াত জড়িত সকলো কৰ্মকৰ্তাৰ লগতে আমাৰ মাননীয় EM ছাৰক মই অভিনন্দন জনাইছোঁ এই স্কুলখন ভালে আগবাঢ়ি যাওক ইয়াৰ পৰা ধুনীয়াকৈ আমি ড্ৰাইভাৰ্ছ ভাল ছেফ ড্ৰাইভাৰ্ছ যাতে ইয়াৰ পৰা ওলাই যায় আৰু আমাৰ জিলাখনত যাতে এক্সিডেণ্টৰ হাৰটো কমি আহে মই তাকে কামনা কৰিছোঁ ধন্যবাদ আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এতিয়া ইয়াতে মনিটৰ কৰিবলৈ তেনেকুৱা বিশেষ হেৰি নাই কাৰণ এইটোতো চৰকাৰী হিচাপত চলিব ইয়াত যিখিনি পাঠদান কৰা হ'ব সেইটো চৰকাৰী হিচাপত কৰা হ'ব আমাৰ যিবিলাক নিয়ম নীতি আছে চৰকাৰৰ যিখিনি নিয়ম নীতি আছে সেইখিনি ইয়াত শিক্ষাদান কৰা হ'ব আৰু ইয়াত অত্যন্ত এক্সপাৰ্ট মানুহখিনি ৰখা হৈছে বুলি এতিয়ালৈকে আমি গম পাইছোঁ সেইকাৰণে যিখিনি কাম কাজ ইয়াৰে হ'ব সেইখিনি খুব ভালকৈ হৈ যাব আৰু আমিতো সদায় আছোঁৱেই কেতিয়াবা কিবা হেৰি লাগিলে আমাৰ পৰা হেল্প লাগিলে আমিতো সদায় আছোঁ কৰিবলৈ ড্ৰাইভিং হয় CM ছাৰে কৈছিলে এইটো কথাটো তো তেনেকৈ যদি হয় এইটো অত্যন্ত ভাল কথা হ'ব কাৰণ মানুহখিনিয়ে ইয়াতে শিকিব ইয়াৰ পৰাই লাইচেঞ্চখন পাব আৰু যেতিয়া ড্ৰাইভিং স্কুলত কৰা হয় তেতিয়াতো খুব ধুনীয়া এটা মানে তেওঁলোকে এক্সপিৰিয়েঞ্চ এটা গোটেইখিনি ভালকৈ মানে শিকিবলৈ পায় তো এইটো এটা ভাল পদক্ষেপ হয় নিশ্চয়কৈ